এতিয়া ক'বলৈ লৈছোঁ মই ভাল খবৰটো মোৰ ভাল খবৰটো এয়াই আছিলে যে হে গাইজ কি খবৰ আপোনালোকৰ খবৰ নিশ্চয় ভাল আৰু আমাৰো ভালেই স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল দীপাঞ্জলিছ লাইফষ্টাইললৈ আৰু আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু এতিয়া আমি গৈ আছোঁ দেখিছে গাড়ীত অকণমান শ্বপিং কৰিব লগা আছে তাকে আমি গৈছোঁ আৰু গাঁৱৰ পৰা দাদা আহিছে সিহঁতেও শ্বপিং কৰিব আৰু গৈ আছোঁ আমি একেলগে গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব হে গাইজ আমি আহি পাই গ'লোঁ শ্বপিং মল আৰু আপোনালোকক ওপৰৰ পৰা দেখুৱাই দিছোঁ মানুহ ইমান নাই পাতল আছে আৰু শনিবাৰ আছিলে যিহেতু মানুহ বেছি নাই দেওবাৰ আহিলে বহুত মানুহ হ'ল হয় আৰু আমাৰ ইয়াত শ্বপিং কৰি হ'ল এতিয়া আমি অকণমান বহি আছোঁ বাহিৰত শ্বপিং কৰি পূৰা মানে ভাগৰ লাগি গ'লগৈ আৰু বাহিৰৰ দৃশ্যবোৰক আপোনালোকক অকণমান দেখাই দিম বুলি ভাবিছোঁ এয়াই আছিলে বাহিৰৰ ডি মাৰ্টত আহিছিলোঁ আমি বেংগলোৰৰ ডি মাৰ্ট এইফালে দাদাহঁতে শ্বপিং কৰিছে এয়া আমি যাব ওলাইছোঁ এতিয়া ইমানে ট্ৰাফিক জাম আৰু মানুহ দেখিছে বহুত মানুহ হৈ আছে আজি মানে বজাৰ এখন আছে ইয়াত ডাঙৰ হয় বজাৰটো তাতে মানুহ বহুত আহিছে দূৰৰ পৰা মানুহ আহে বজাৰখনলৈ ভাল আৰু বজাৰখন অকণমান কম ৰেটত পোৱা যায় শাক পাচলি ইয়াত দেখিছে বহুত মানুহ আহিছে ওৱাও ইমান মানুহ ওৱাও ইমান মানুহ গাইজ এতিয়া আমি দুপৰীয়া ভাত খাই বহিছোঁ আৰু আজি হৈছে মংগলবাৰ আৰু এতিয়া ভাল খবৰটো ক'ম বুলি ভাবিছোঁ আৰু আপোনালোকক দিবিয়া ভাল খবৰটো এয়া আছিলে যিহেতু মই বেংগলোৰত থাকোঁ চবেই জানেই আৰু বুজি পাইছে তাকে আৰু মোৰ ভাল খবৰটো এয়াই আছিলে যে মই মানে বেংগলোৰত য'তে ঘূৰোঁ আৰু য'তে যাওঁ নাযাওঁ মানে হে গাইজ এতিয়া ক'বলৈ লৈছোঁ মই ভাল খবৰটো মোৰ ভাল খবৰটো এয়াই আছিলে যে মই যিহেতু বেংগলোৰত থাকোঁ আৰু ইয়াৰ চৰকাৰে মানে গাড়ী ভাড়াটো ফ্ৰী কৰি দিছে য'তে যাওঁ য'তে নাযাওঁ কিন্তু চৰকাৰী বাছ হ'ব লাগিব আৰু মোৰ যিহেতু ইয়াৰ লোকেল প্ৰুফ আছিলে বেংগলোৰৰ মানে আধাৰ কাৰ্ড আছে আৰু ভোটৰ কাৰ্ডো আছে তাকে মানে ফ্ৰী কৰি দিছে আৰু চবৰে নাই কিন্তু যাৰ লোকেল আধাৰ কাৰ্ড আছে তাৰেই ফ্ৰী কৰি দিছে এইটোৱে ভাল লাগিছে আৰু কাৰেণ্টৰ বিল ফ্ৰী হ'বলৈ গৈ আছে ভাল লাগিছে আৰু যিহেতু বেছি কাৰেণ্টৰ বিল আহে আৰু আমাৰ অসমত এনেকুৱা ফেচিলিটিটো নাইয়ে আৰু ইয়াৰে দিছে ভাল লাগিছে আৰু তো ফ্ৰেণ্ডছ ভিডিঅ'টো মোৰ ইয়ালৈকে আছিলে সৰু মৰু হৈছে ভিডিঅ' আৰু সকলোৱে লাইক কৰিব ছাবস্ক্ৰাইব কৰিব দেই চেনেলটো আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব কেনেকুৱা লাগিলে বাই